নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি মই এটি বিশেষ ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছো। ভিডিঅ'টো শেষলৈকে চাই থাকিব, লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো যদি নতুনকৈ হৈছে চেনেলটো ছাবস্ক্ৰাইব কৰিব। গতিকে আহক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে হয়তো গম পাইছে যে বা সামাজিক মাধ্যমত কিছু চৰ্চা চলি আছে। ইউটিউবৰ এটা এল্টাৰনেটিভ অপশ্যন আমাৰ ভাৰত চৰকাৰৰ তৰফৰ পৰা আনিবৰ বাবে চেষ্টা কৰি আছে। গতিকে এই ক্ষেত্ৰত কিছু কাম চলি থকা বুলিও আমি জানিবলৈ পাইছোঁ বা আপোনালোকে গুগলত চাৰ্চ কৰিলেও গম পাব। গতিকে এইটো আহিলে আমাৰ ক্ৰিয়েটৰসকলৰ কাৰণে ভালেই হ'ব আৰু আপুনি এই ক্ষেত্ৰত আগ্ৰহী হয়নে নহয় এবাৰ কমেণ্ট কৰি জনাব। আৰু চৰকাৰৰ তৰফৰ পৰা যদি এইটো এটা সুবিধা আহে আমাৰ যিখিনি ক্ৰিয়েটৰ আছে সেইখিনিৰ কাৰণে খুবেই ভাল লগা কথা হ'ব, কাৰণ ইউটিউবটো আমাৰ ইণ্ডিয়াৰ বস্তু নহয়, সেইটো এটা হ'ল আমেৰিকাৰ বস্তু। আৰু আমেৰিকাৰতো আপোনালোকে গমেই পায়, আমেৰিকাৰ মানে সদায় নতুন নতুন কিবা তাৰিফ আহে। যদি ইউটিউবৰ ক্ষেত্ৰতো এনেকুৱা ভৱিষ্যতে তাৰিফ আহে, গতিকে কিছু অসুবিধাৰ চেষ্টা হ'ব পাৰে। গতিকে হয়তো সেই ক্ষেত্ৰত ভাবিয়ে চাগে ইণ্ডিয়াৰ তৰফৰ পৰা কিবা এটা সিদ্ধান্ত লৈছে। গতিকে মোৰ ক্ষেত্ৰত মইতো ভাবোঁ এইটো খুবেই ভাল কথা, আহিব লাগে এনেকুৱা এপছ, কিয়নো আমাৰ ইণ্ডিয়াৰ তৰফৰ পৰা এইটো আহিলে সকলোৰে সুবিধা হ'ব আৰু নতুন নতুন ক্ৰিয়েটৰসকলেও চান্স পাব। ইতিমধ্যে এটা চৰকাৰী এপ আছেই, হয়তো সেইটোৰ কথাই চাগে চৰকাৰে কৈছে, ৱেবছ নামেৰে এইটো এপ। আপোনালোকক মই কাষত দেখুৱাই থ'ম কেনেকৈ এইটো উলিয়াব লাগে। এইটো এটা বৰ্তমান টেষ্টিং পিৰিয়ডত চলি আছে। বৰ্তমান ক্ৰিয়েটৰসকলে ভিডিঅ' ইয়াত দিব নোৱাৰে, কিন্তু 2026লৈকে তেওঁলোকে কৈছে যে এইটো সকলো ক্ৰিয়েটৰে ইয়াত ভিডিঅ' নিজাকৈ আপলোড কৰিব পাৰিব আৰু ইয়াত আৰ্নিঙৰ কাৰণে ইয়াত ছিষ্টেমটো দি দিব তেওঁলোকে। গতিকে এইটো এটা এপ আহিলে ভালেই হ'ব। বৰ্তমান আপোনালোকে একাউণ্টটো খুলি থ'ব পাৰে, নাম প্লে ষ্টৰত চাৰ্চ কৰিলে পাব। চৰকাৰী যিটো দূৰদৰ্শন ভাৰতৰ যিটো আপোনাৰ যিটো প্ৰচেষ্টা, এইটো এটা খুবেই ভাল আৰু ইয়াত গোটেইখিনি ভিডিঅ' চাব পাৰি। বৰ্তমান চাবলৈহে পাৰি, ইয়াত আপলোড কৰিব নোৱাৰি, কোনো ৱাৰ্ণিঙৰ কোনো ব্যৱস্থা ইয়াত নাই, কিন্তু ইয়াত কাম কৰি থকা বুলি কৈছে। জানক এইটো আহিলে আমাৰ ভাল লগা কথা হ'ব। এইটো কেনেকৈ খুলিব লাগে মই দেখাই দিছোঁ। এইটো এটা প্লে ষ্টৰত গৈ ৱেবছ বুলি লিখিব, এনেকৈ লিখাৰ পিছত আপোনালোকে পাব এইটো, আৰু তাৰপিছত চাইন আপ কৰি মোবাইল নাম্বাৰ দি আপোনালোকে লগ ইন কৰি চাব পাৰে। ইয়াত বৰ্তমান এনেই ডাউনলোড কৰি থ'ব পাৰে, কিন্তু ইয়াত বৰ্তমান বিশেষ ইয়াতে কাম নহয়, কাৰণ ইয়াত আৰ্নিঙৰ কাৰণে বা ভিডিঅ' আপলোডৰ কাৰণে কোনো ব্যৱস্থা ইয়াত নাই এতিয়া। জানক আমি ৰখি আছোঁ সকলোৱে। গতিকে এইটো এটা আহক ভাল লগা কাম, কাৰণ ভাৰত চৰকাৰৰ তৰফৰ পৰা যদি এনেকুৱা নিজাববীয়া এপছ থাকে তো আমাৰ ক্ষেত্ৰত ভাল হ'ব, কাৰণ ভাৰতৰ ক্ৰিয়েটৰসকলক ইয়াত প্ৰাধান্যও বেছিকৈ দিব, কাৰণ এইটো এটা আমাৰ নিজাববীয়া এপছ হ'ব। ইউটিউবৰ ক্ষেত্ৰত এইটো আজিকালি বহুত নিয়ম আহি গৈছে, আপোনালোকে জানে 1K ছাবস্ক্ৰাইবাৰ লাগে আৰু আপোনাৰ 4000 ঘণ্টা ৱাচ টাইম লাগে। আৰু এই ক্ষেত্ৰত বহুত নতুন নতুন ৰুলবিলাক আহিয়ে থাকে। কিবা বেলেগ ভিডিঅ' দিলে আপোনাৰ ৰিউজ কণ্টেণ্ট বা কিবা কপিৰাইট এই ক্ষেত্ৰত বহুত আহে, কিন্তু যদি আমাৰ নিজাববীয়া এপছ আহে তো আমাৰ এইখিনি ক্ষেত্ৰত প্ৰাধান্যতাটো ডেফিনেটলি দিব চাগে। গতিকে এই ক্ষেত্ৰত আপোনালোকৰ মতামত কেনেকুৱা কমেণ্ট কৰি এবাৰ নিশ্চয় জনাই দিব। ভিডিঅ'টো যদি ভাল পায় কিবা আপোনালোকে লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানতে, আকৌ আপোনালোকক লগ পাম নতুন এটি ভিডিঅ' লৈ। আজিলৈ ধন্যবাদ।